আজি 107 মডেলৰ চাৰ্জিং প্ৰব্লেম এটা আমি সলভ কৰিম। চাৰ্জিং লোৱাই নাই, পিনটো হোৱাত আমি চাৰ্জাৰডাল লগাই দিছোঁ, তাৰপিছত আমি চেক কৰি চালোঁ, হোৱা নাই। মই অলৰেডি চাৰ্জিং পিনটো চেক কৰি চাইছোঁ, চাৰ্জিং পিনটো ঠিকে আছে বা বাকী হেৰিখিনি ঠিকে আছে, চাৰ্জিং পিনটো বা চাৰ্জাৰডাল ঠিকে আছে। এতিয়া আমি খুলি পেলাই চাওঁ ভিতৰত। তাৰমানে কোৱা হিচাপত মোবাইলটো পানীত পৰিছিলে, পানীত পৰাৰ পিছত এই চাৰ্জ নোলোৱা প্ৰব্লেমটো হৈছে। সচৰাচৰ মোবাইল পানীত পৰাৰ পিছত শ্বৰ্টিং হয়, ডায়োড চায়োড বা ৰেজিষ্টেঞ্চ এনেকুৱা ধৰণৰ শ্বৰ্ট হৈ যায়। আমি চাওঁ বাৰু ক'ত কি হৈছে। খুলি লওঁ টুইজাৰৰ সহায়ত লাহে লাহে। খুলি লৈ উঠি আমি চালোঁ, এই ওপৰত ৰেজিষ্টেঞ্চ এটা আছে, এই ওপৰতে সেই ৰেজিষ্টেঞ্চটো ডাইৰেক্ট কৰি দিম, তাক উঠাই দি তাক জাম্পাৰ লগাই ভালদৰে চল্ভ কৰি দিম। তাৰে পিছত আমি মিটাৰৰ সহায়ত আকৌ জুখি চাম ভল্টেজটো আমাৰ প্ৰপাৰ কানেক্টৰলৈকে গৈছে নে নাই, বেটাৰী কানেক্টৰলৈকে। পেষ্টটো অলপ লগাই লৈছোঁ। তাৰপিছত এতিয়া মই চাৰ্জিং পিনটোতো হেৰিৰ পৰা ওলাই ল'লোঁ, কেচিঙৰ পৰা ওলাই লৈ পেলাই আমি চাওঁ। ফাৰ্ষ্ট বাহিৰতে যিহেতু ফিটিং কৰিব লাগে, গোটেইখিনি ফিটিং কৰি দিব লাগে। ফাৰ্ষ্টতে বাহিৰতে চেকটো কৰি চাওঁ। এইডাল নিউট্ৰেল, যিকোনো এঠাইত লগালে হ'ল আৰু নিউট্ৰেল বডি হ'লে হ'ল। যিহেতু আমাৰ নিউট্ৰেলটো কমনে থাকে, মই সেইকাৰণে চিম কণ্টেক্টৰত এটা লগাই লৈছোঁ। চাওক এই পাইছে, কিন্তু মই দেখাই আছোঁ ৰ'ব মিটাৰত, যিহেতু পাই আছে এইটো চাব। এই দেখিছে না, ভল্টেজটো আমাৰ আহিছে ধুনীয়া কৰি, আমাৰ প্ৰব্লেমটো চল্ভ হ'ল। চাৰ্জিং ভল্টেজটো 5 ভোল্ট আহি গৈছে, আমাৰ প্ৰব্লেমটো চল্ভ হৈ গ'ল।